নমস্কাৰ বৃহৎ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি প্ৰশ্নোত্তৰ শিতানৰ 1 নম্বৰ ভিডিঅটো আপোনালোকৰ মাজলৈ লৈ আহিছো। আজিৰ ভিডিঅটোত আমি পৰিৱেশ অধ্যয়নৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅটোৰ মাজলৈ যাওঁ বলক। 1 নম্বৰ প্ৰশ্নটো হৈছে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় কি থাকে? ইয়াৰ অপচনসমূহ হৈছে অপচন এ উদ্ভিদ, অপচন বি প্ৰাণী, অপচন সি বিয়োজক আৰু অপচন ডি অণুজীৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ উদ্ভিদ। 2 নম্বৰ প্ৰশ্নটো হৈছে বেক্টেৰিয়াসমূহ হ'ল অপচন এ উৎপাদক, অপচন বি বিয়োজক, অপচন সি উপভোক্তা আৰু অপচন ডি এবিধ জলজীৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বিয়োজক। 3 নম্বৰ প্ৰশ্নটো হৈছে এটা পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ হ'ল অপচন এ ঘৰ, অপচন বি শস্য পথাৰ, অপচন সি খেতিয়ক আৰু অপচন ডি বজাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শস্য পথাৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো প্ৰাথমিক উপভোক্তা? ইয়াৰ অপচনসমূহ হৈছে অপচন এ গৰু, অপচন বি বাঘ, অপচন সি মানুহ আৰু অপচন ডি গাহৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গৰু। 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো খাদ্য শৃংখল শুদ্ধক্ৰমত সজোৱা আছে? ইয়াৰ অপচনখিনি ক্ৰমে অপচন এ ঘাঁহ, ভেকুলী, সাপ, ফৰিং, শেন, অপচন বি ভেকুলী, ঘাঁহ, ফৰিং, শেন, সাপ, অপচন সি ঘাঁহ, ফৰিং, ভেকুলী, সাপ, শেন আৰু অপচন ডি শেন, সাপ, ভেকুলী, ফৰিং, ঘাঁহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ঘাঁহ, ফৰিং, ভেকুলী, সাপ আৰু শেন। অৰ্থাৎ ঘাঁহক ফৰিঙে খাব, ফৰিঙক ভেকুলী আৰু ভেকুলী সাপে আৰু সাপক শেন চৰাই খাব। গতিকে অন্য অপচনকেইটাত সেইটো ক্ৰমত নাই। 6 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে কোনে সৌৰশক্তি আহৰণ কৰে? ইয়াৰ অপচনখিনি ক্ৰমে অপচন এ শিপা, অপচন বি গা গছ, অপচন চি পাতত থকা হৰিতকণা আৰু অপচন ডি ফুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি পাতত থকা হৰিতকণা। 7 নম্বৰ প্ৰশ্নটো হৈছে এটা অজৈৱিক উপাদানৰ উদাহৰণ হ'ল ক্ৰমে অপচন এ উদ্ভিদ, অপচন বি অণুজীৱ, অপচন চি প্ৰাণী আৰু অপচন ডি পোহৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পোহৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ বাহিৰেও মৰুভূমিত থকা আন এবিধ প্ৰাণী হ'ল অপচন এ মকৰা, অপচন বি বগা ভালুক, অপচন চি কুকুৰ আৰু অপচন ডি ইয়াক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মকৰা। 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ? ইয়াৰ অপচনখিনি ক্ৰমে অপচন এ বায়ু, অপচন বি মাটি, অপচন চি জলাভূমি বা আৰ্দ্ৰভূমি আৰু অপচন ডি পানী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি জলাভূমি বা আৰ্দ্ৰভূমি। কিয়নো জলাভূমিত মাটি আৰু পানী দুয়োটা উপাদান থকা বাবে সকলো জীৱ বাসস্থানৰ বাবে ই উপযোগী হৈ পৰে। সেয়ে ই প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। পৰিৱেশ অধ্যয়নৰ আজি এই 10টা প্ৰশ্নৰ আমি অন্তিমটো প্ৰশ্নলৈ আগবাঢ়োচোন। এই প্ৰশ্নটো হ'ল এটা জৈৱিক উপাদানৰ উদাহৰণ হ'ল ইয়াৰ অপচনখিনি ক্ৰমে বায়ু, উদ্ভিদ, পানী, পোহৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'লৈ ইমানেই। গতিকে নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।